কেৰেলা দিয়া আছে লগত আৰু খাবালগু লগা গাহৰি লভাৰসকলক দেখুৱাই দিছোঁ চাই লওক এতিয়া গাহৰি জিলিকি আছে এতিয়া আমি খাবালগু লগা কৰিম আজি মঙলবাৰ 30 তাৰিখ এয়া জহা ভোল লৈ আহিলোঁ 1 কেজি আৰু লগতে আছে এয়া তিতা কেৰেলা আৰু আছে কুন্দুলি আৰু লগতে আছে নেমু লৈ আহিলোঁ 10 টকা ডাঙৰ ডাঙৰ নেমু আৰু আছে আমাৰ এয়া গাহৰি লগত আনিছোঁ এইবাৰ আজি খাব লগা এইটো হ'ল মাটি দালি লগত এতিয়া গাহৰি বনাম লগতে কেৰেলা 2-টা মান ছটিয়াই দিম আজি মৰ্নিং খানাটো খাব লগা এয়া আজি বজাৰ হেল্ল' গাইছ মই আজি এয়া খেতি চাবলৈ আহিলোঁ আমাৰ ধাননিখিনি ইমান ধুনীয়াকৈ লহপহকৈ বাঢ়িছে কোলা হৈ আহিছে আৰু ধুনীয়াকৈ সজাল ধৰিছে আৰু গৰুৱে 2-এজোপা খাইছে এয়াই হ'ল আমাৰ পথাৰখন গৰুৱে দেখিছে নহয় চাইডটো চব খাইছে তাকে তাৰ ওপৰত বিচাৰ ল'ব লাগে কি হ'বকে ইমান ধুনীয়াকৈ কালি ৰাতি বৰষুণ দিলে পানী এনেকৈ বাগৰি গৈছে অকমান বনো হৈছে এইখনে হ'ল আমাৰ খেতি পথাৰ ধাননি পথাৰ হেল্ল' গাইছ এয়া গাহৰি বনাই আছোঁ এয়া ভাজিছোঁ আৰু এফালে কুকাৰত আছে আমাৰ মাটি দালি আৰু কেৰেলা তাৰপিছত মই এতিয়া ইয়াত দি দিওঁ মছলা অকণমান দি দিওঁ এইটো পাঁচফোৰণ মানে বিভিন্ন ধৰণৰ মছলা আছে মছলা অকণ দি দিলোঁ আজি ৰাতিপুৱা খানাটো এতিয়া খাব লগা কৰিম এতিয়া অকণমান তেল চাইজৰ মাংস আনিছোঁ যাতে সেই মাটি দালিৰ লগত মিলি যায় ধুনীয়াকৈ দেখিছোঁ এতিয়া ধুনীয়াকৈ ইয়াক ভাজি ল'ম ভাজি লৈ পেলাই আকৌ কুকাৰত দি দিম তাৰপৰা খাব লগা আৰু নহৰু আদাটো মানে মৰাণ আদা আৰু নহৰু এতিয়া পিচি এতিয়া পেষ্টখিনি ইয়াত দি দিম অকণমান দেৰিকৈ ইয়াত পিচি ল'লোঁ ধুনীয়াকৈ এয়া বাৰীতে মানে মান ধনিয়া কেইডালমান ছিঙি ল'লোঁ ছিঙি লৈ পেলাই এতিয়া মাটি দালি আৰু গাহৰি মাংসৰ লগত দি দিম ছটিয়াই দিম আৰু গাইজ গুড মৰ্ণিং এয়া দেখিছেনে সুদা ভাত আজি এইটো দেখিছে নহয় আমি এতিয়া সেইটো চাই লওক গাহৰি আৰু মাটি দালি এতিয়া আমি খাব লগা কোৱাত এতিয়া আমি মাটি দালি খাম কেৰেলা দিয়া আছে লগত আৰু খাব লগা গাহৰি লভাৰসকলক দেখুৱাই দিছোঁ চাই লওক এতিয়া গাহৰি জিলিকি আছে এতিয়া আমি খাব লগা কৰিম আজি গাহৰি মাটি দালি আৰু খাব লগা দেই ধৰাই ষ্টাৰ্ট কৰাহে কথা এইটো আৰু গাহৰি আৰু মাটি দালি আৰু লগতে ধুনীয়াকৈ কেইপাতমান ছটিয়াই দিছিলোঁ এয়া এনেকৈ এতিয়া হৈ আছে এতিয়া ধুনীয়াকৈ উতলিবলৈ দি পেলাই আমি খাব লগা গাহৰি মেইন দেখিছে ন গাহৰি ইমান মিঠা গাহৰি আৰু মাটি দালি এইফালে কেৰেলা এতিয়া আমি খাব লগা কৰিম নেমু অকণমান ছটিয়াই চেপি লওঁ মিঠা হ'ব দেই ইমানে ধুনীয়া পিছল হৈছে ন খাবলৈ একদম চুপ চাপ গৈছে লগতে গাহৰি মিঠা আজি এনেকৈ খাবলৈ মই দুবাৰ লেট্ৰিন কৰিছোঁ মানে পুৰা খালী কৰি লৈছোঁ
মজা লাগিছে দেই আপোনালোকে এনেকে বনাই খাই চাব একদিন গাহৰি অবিহনে জীয়াই থাকিবলৈ টান হৈ গৈছে দেই এতিয়া বৰ বেলেগ দিন আহিব মিঠা খালি পুৰা খালি পেটটো ভৰিলে এতিয়া দিনটোলৈ টেনশ্যন নাই এতিয়া দোকান যাম আৰু কাম লগা কৰিম আৰু অ'কে বাই বাই